পিছে তন্দৰ হাই সেকেন্ডাৰী পৰীক্ষা কেনে হলা চলিয়াক এছাৰ যিহে পেপাৰ আছি কি কব ভালো হোৱা নাই গোটাই বেয়াও হোৱা নাই গোটাই কিবাকে টানি টুনি পাছ কৰিব লাগে দ আচ্ছা এইবাৰ কিন্তু পেপাৰখন টান আহিছে দেই যোৱা 10 বছৰ 10 প্ৰশ্ন এটাও নাই ঠিক নাই দে তহঁতৰ এতিয়া এনেও তহঁতে ৰিলছ বনাত ভালে পঢ়াতটো আকৌ মতি ইনষ্টাগ্ৰাম কৰি থাকা ইনষ্টাগ্ৰাম কৰবাই লাগব পঢ়াত যদি কিবা কাৰণত ফেল কৰি যাওঁ চাকৰি নাপাওঁ ইনষ্টাগ্ৰামত প্ৰমোশন মাৰিয়ে টকা লুটব লাগব গতিকে ইনষ্টাগ্ৰামত ভাইৰেল হলেহে প্ৰমোশন পাম কিছু কিন্তু মাথা মারছা দে তই পিছে এইবাৰ হাই সেকেন্ডাৰী ইনষ্টাগ্ৰামত প্ৰশ্ন আছে না স্যার আসি এটা আসি ইনস্টাগ্রামত বহুতে যে বহুত লাইক পাও আর বহুতে যে কম লাইক পায় পিছে কি লিখছে এইটো স্যার মই হেতু এথৈছো মই নাজনো না ইনষ্টাৰ কথা স্যার মই লিখছো কি লিখছে স্যার ইনষ্টাগ্রামত লাইক পাবলৈ হলে হ্যাশট্যাগ ইউজ কৰিব লাগিব তাৰে ভিতৰত কেইটামান হ্যাশট্যাগ আছে হ্যাশট্যাগ ৰিলছ কৰো ফিল কৰো হ্যাশট্যাগ ভাইৰেল হ্যাশট্যাগ ট্ৰেন্ডিং হ্যাশট্যাগ আসামিজ সং হ্যাশট্যাগ ৰিলছ হ্যাশট্যাগ ভাইৰেল ৰিলছ এইবিলাক হ্যাশট্যাগ লগালে ইনষ্টাগ্ৰামত লাইক পোৱা যায় আৰু ভিউজ পোৱা যায় মই লিখছো বাৰু এটা ধৰক মই প্ৰশ্ন সুধো প্ৰিন্স হাজৰিকাইটো এইবাৰ এইচএছ দিছে সি এইবাৰ পাছ কৰিবনে নকৰে স্যাৰ সেইটো মই সিমান এটা ভালকে ক'বা নোৱাৰিম পেপাৰখনো বহুত টান আহিছে আমিও লিখিব পৰা নাই গতিকে সিও লিখিব পৰা নাই সেইটো মই ভালকে জানো তথাপিও সি পৰীক্ষাৰ 2 দিন আগত গেলি ৰিলছ বনাই আছিলে গতিকে তাৰতো মই ভাবো সি ফেলে কৰিব তথাপিও ঠিক নাই দিয়ক যদি মামাই পাছ কৰিবও পাৰে হয় নেকি যে ক'বা পাৰা নাযাব এইবাৰ তাৰ কথা সে ইনষ্টাৰ ওপৰত এটাই কুৱেশ্যন আছে নে বাকী এটাও অহা নাই নেকি আসি স্যার সেই 2 নম্বৰ কুৱেশ্যনটো হৈছে ইনষ্টাগ্ৰামত কেনেকে লাইক বেছি বঢ়াব পাৰি কি লিখছে সেইটো তই স্যার মই হেতু নাজনো স্যার মই লিখছো কি লিখছে ইনষ্টাগ্ৰামত লাইক বঢ়াবলৈ হলে ভাল ড্ৰেছ পিন্ধি ৰিলছ বনাব নোৱাৰিব অলপ চুটি ড্ৰেছ পিন্ধি ৰিলছ বনালেহে ইনষ্টাগ্ৰামত ভাইৰেল হ'ব আৰু লাইক বেছিকে পাব তইতে ইনষ্টাগ্ৰামত 2টা কুৱেশ্যন আছে 2টা মিলি 5 আছে অৰ্থাৎ 10 তইতে 10ৰ ভিতৰত 2টা লিখছে 10 পাবি সেইটো খাটাং স্যার বাকি ইটার কথা মই গ্যারান্টি দিবা নৰো মই যদি ইনষ্টাগ্ৰামৰ কুৱেশ্যন দিলে 10ৰ ভিতৰত 10 পামে সেইটো 100%